আজি মই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে দেখিছেনে এতিয়া কেইটা বাজিছে ৰ'ব চাই দিছোঁ। 8টা বাজিছে, 8:30 হ'ব এতিয়া। আমাৰ এতিয়া কপৌ ফুল ফুলিছে বোলে, আমি আপোনালোকক কপৌ ফুল কথা দেখাম। এইফালে যাব লাগে। এইফালে হ'ল আমাৰ কপৌ ফুল ল'ব দেই। এতিয়া মানে ফুলিবহে, এবাৰ মানে এই মাহটো একদম ফাষ্ট ফুলিছে, এইটো মানে এবাৰ ফুলিবহে। দেখিছেনে আপোনালোকে, বিহুলৈকে ফুলি যাব। ৰেডি হৈ গ'লোঁ। দেখিছেনে আজি বহুত ৰ'দ দিছে। আৰু আজি দিনটোলৈ কি কৈছে আপোনালোকে চাই থাকক। বোলে টাইম হৈ গ'ল, গা চা ধুই পিনে এতিয়া বোলে আমি ভাত খাম। গা চা আমি চব ধুইলোঁ, এতিয়া অকল ভাইটিটো বাছ। আমাৰ মায়ে ভাইটিটো ধুব, এইফালে দেখিছেনে বহি আছে কচু। হ'ব দে দেখা। ভাত পানী খাই উঠিলোঁ, মুখ চুখ ধুই এতিয়া পানী অকণমান খাই লওঁ। বলক ক'ৰবাত ওলাইছোঁ। চাহ ধুই পিনে ভাত কাটিবলৈ বহিলোহি। এতিয়া বলক খাম। বলক খাবলৈ আৰম্ভ কৰোঁ। আপোনালোকৰ কাৰ অভ্যাস আছে ভাত খাই মই পানী নোখোৱা, কিন্তু লাষ্টতহে ভাত খাই। মোৰতো বহুত অভ্যাস আছে। চিন্তা হৈ থাকে গাত পৰিব বুলি, সেইটো কাৰণে খাই অকণমান নাই। এতিয়া কাম চাম কৰি অকণমান ওলাই আহিছোঁ। এতিয়া আমাৰ ভাইটি উঠিলে, বলক দেখাওঁ। আমাৰ ভাইটি উঠিলে। হাই